वेलकम बैक टू माय यूट्यूब चैनल ब्यूटीजीत डेली ब्लगर पर ब्लग आरम्भ करिছোঁ আৰু লগতে মোৰ फेसबुक पेजটোৰ পৰা সকলোকে মই নমস্কাৰ জনাই এফালে সন্ধিয়া সময়তে বৰপিঠা বনাইছোঁ। বৰপিঠা খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই। মই কিন্তু বৰপিঠা খাই খুব ভাল পাওঁ। তেল পিঠা বুলিও কয়, বৰপিঠা বুলিও কয়। খাই পেলাই বহুত ভাল পাওঁ। সেইকাৰণে আচলতে মই মাজে মাজে খুব বনাই থাকোঁ। আপোনালোকে প্ৰায় থাকে চাগে ভিডিঅ' চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে পিঠাটো, হয়নে? খাবলৈ কিন্তু খুব টেষ্টি লাগে দেই। সেইকাৰণে আচলতে মই বনাই থাকোঁ, মানে যেতিয়াই মন যায় তেতিয়াই মই বনাওঁ। আচলতে খাই ভাল পাওঁ কাৰণে আচলতে বনাই থাকোঁ। সেইকাৰণে পিঠাটো খুব ধুনীয়াকৈ ফুলিছে, নহয়নে বাৰু? চাওকচোন কিমান ধুনীয়া লাগিছে। এফালে মোৰ এয়া পিঠা এটা ধুনীয়াকৈ হৈ গ'লগৈ। কোনে কোনে খাই ভাল পায় জনাব বাৰু দেই। একদম এয়া মোৰ হৈ গ'লগৈ বনাই। ভাল পায় এয়া কমলা টেঙা ধুনীয়াকৈ গুচাই লৈছোঁ খাবৰ কাৰণে। এটা আছে, কাটি লওঁ ধুনীয়াকৈ। কলা নিমখ এফালে লৈ ল'লোঁ ধুনীয়াকৈ সানি খাই লওঁ। এইটো টিকলা হয়নে? এইটো দেৱা টিকলা হয়নে? ধুনু ধুনু টিকলা লোৱা। এইফালে মই পিঠা বনালোঁ। পিঠা বনাই পেলাই তাৰপিছত কমলা টেঙা খালোঁ দুপৰীয়া। তাৰপিছত গৈ ওচৰৰ খুৰী এজনী ঘৰলৈ গ'লোঁ। বিহু খাবলৈ মাতি আছিলে, যোৱা নাছিলে। এইপিনে খুৰী ঘৰত গৈ বিহু খালোঁ। তাতেই টিকলাটোক লগ পালোঁ। তাৰপিছত আহি একদম ধুমাধুম ভাত বনাবলৈ আহি গ'লোঁ দুপৰীয়া সাজৰ কাৰণে। বেটাও স্কুলৰ পৰা আহি পাবহি হৈ গৈছে। সেইকাৰণে বোলো ভাবিছোঁ নাই ধুমাধুম ভাতকেইটা বনালোঁ। এইফালে পাপৰ বনালোঁ, পাপৰ ভাজিলোঁ। এইফালে দুপৰীয়া বেটা মই ভাত খাবলৈ একদম বহি গ'লোঁ। ভাত এয়া গৰম গৰমকৈ বনাই লৈছোঁ। এইফালে পাপৰ ভাজিছোঁ, এইফালে অথনি ৰাতিপুৱাই বনোৱা চব্জি, আকৌ বেটাৰ কাৰণে এয়া তাৰ পৰা খাই আছে। তাৰপিছত এইফালে দালি বনাইছিলোঁ মই হেৰি দি পেলাই, পাতিলাও দি পেলাই এয়া ধুনীয়াকৈ দালি বনাইছোঁ। এতিয়া ভাত খাই দিওঁগৈ। আহা যান আহা, টিভিটো বন্ধ কৰি থৈ আহা নেকি, এনেই লাগি থাকিব আকৌ ভাতকেইটা। আহা ভাত খাই লওঁ তেনেহ'লে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জানো আজিলে। বেটাই কৈছে এইফালে দুপৰীয়া আচলতে ভাত পানী খাই তেনেকুৱা ভিডিঅ' কৰা নহ'লে। এইফালে ৰাতি আকৌ বনাবৰ কাৰণে আহি গ'লোগৈ। আচলতে কি কৰিম কি নকৰিম, এইফালে কেৰাহীটো বহাই দিলোঁগৈ মই। তাৰপিছত এইফালে আলু কুটি ল'লোঁ। এফালে দেখিছে নহয় এয়া জহা কোমোৰা দেই, জহা কোমোৰাও ধুনীয়াকৈ কাটি ল'লোঁ। এইফালে পিঁয়াজ চিয়াজ গোটেইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। পিঁয়াজো কাটি ল'লোঁ বাৰু মই। কাটি লৈ এইফালে এয়া হাজবেণ্ডে লোকেল মাংস আনিছিলে, মাংস বনাবৰ কাৰণে লৈছোঁ। মাংস বনাম আৰু এনেকৈ কিবা বনাই থৈ দিম আচলতে। এফালে মোৰ বনাই কৰি আজৰি হৈ গ'লগৈ ধুনীয়াকৈ। মাংস বনালোঁ। ৰাতি আচলতে তেনেকৈয়ে খাম আজি। সেইকাৰণে বনাই কৰি আজৰি হৈ গ'লোঁ। ধুমাধুমকৈ খাই লওঁ, কাৰণ বহুত দেৰি হৈছেগৈ ৰাতি একদম। মানে সেইটো কাৰণে বোলো নাই আগ ধৰিতে বনাই কৰি হ'ল যেতিয়া প্ৰথমতে খাই লওঁ, তাৰপিছতে বাকীখিনি ধোৱা পখলা কামখিনি বাৰু লাহে ধীৰে কৰি থাকিমগৈ মই। এইফালে এয়া ধুনীয়াকৈ হৈ গ'লগৈ। এইফালে পিঠাগুড়ি অলপ ভাত বাঢ়ি ল'লোঁ, মাংস বনালোঁ। এইফালে হাজবেণ্ডৰ, এইফালে মোৰ, এইফালে বেটাৰ। ভাত খাই দিওঁ আৰু এতিয়া পাপৰ ভাজি ল'লোঁ লগতে। এইফালে ভাতৰ পাতত বহি ল'লোঁ ধুনীয়াকৈ, খাওঁ এতিয়া। কল লৈছোঁ, মালভোগ কল আছিলে, দেখিছে ন মৰহি যোৱাৰ নিচিনাই হৈ গৈছেগৈ। মালভোগ কলৰ পিঠা বনাম এতিয়া মই। সেইখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ ধুনীয়াকৈ। এইফালে অকণমান মিঠৈ আচলতে মই হেৰি কৰি ল'লোঁ, মিহিকৈ ৰুকি ল'লোঁ। তাৰপিছত পিঠাগুড়ি খুন্দি থৈছিলোঁ মই, ইয়াতে পিঠাগুড়ি দি দিম এতিয়া। বনাম ইয়াতে অকণমান বেকিং দি দিম মই খাবৰ কাৰণে। আচলতে এই ভিডিঅ'টো মই কেইদিনমানৰ আগত বনাইছিলোঁ। আচলতে মই থৈ দিছিলোঁ, কিন্তু মই দিয়াহে নাছিলোঁ। আজি বোলো ভিডিঅ'টোৰ মাজতে সোমোৱাই দিওঁ। কোনে কোনে এনেকৈ খাই পাইছে বাৰু জনাবচোন। খাবলৈ কিন্তু বৰ টেষ্টি হয় দেই। তেওঁৰ লগৰ বন্ধু আহিছিলে, একো বনাবলৈ নাছিলে তেনেকুৱা।
যে ধুমাধুম বুলি কি কয় মোক আচলতে মালভোগ কল আনি থোৱা আছিলে, কোনেও নাখায়, বেটাও নাখায়, হাজবেণ্ডে আনেহে কিন্তু খোৱা নহয়। সেইকাৰণে আচলতে মই ধুমাধুমকৈ এনেকৈ বনালোঁ। আচলতে খাবলৈ বহুত টেষ্টি হৈছিলে। দেখিছেনে, মিঠৈ দিয়াৰ কাৰণে বেছি আচলতে ৰঙচুৱা নিচিনা হৈ গৈছিলে, কিন্তু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। যিসকলে বনাই খোৱা নাই খাই চাবচোন, মানে বেলেগ সোৱাদ হয় আৰু খাবৰ কাৰণে খুব ভালো লাগে আচলতে খাই পেলাই। মই সেইকাৰণে বনালোঁ। তাৰপিছত এইফালে আলহী আহিছিলে বুলি কৈছিলোঁ যে, এয়া আলহীলৈ ধুনীয়াকৈ একো নাছিলে, তিলপিঠা ভাঙা চিঙা হৈ গৈছিলেগৈ, এইকেইটা ধৰি যোৱা নিচিনা হৈ গৈছিলেগৈ দেই পিঠাকেইটা, কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে আৰু খাবলৈ খুব ধুনীয়াও হৈছিলে আচলতে। সেইকাৰণে মই দিলোঁ, আলহীকো দিলোঁ, মই নিজেও খালোঁ, বেটাকো দিলোঁ। এফালে ৰাতিৰ কাৰণে ভাত বনাইছোঁ। দেখিছে নহয়, ইয়াতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, এনেকৈ দি পেলাই ডিমখিনি এনেকৈ ফ্ৰাই ভাজে, খাই ভাল লাগে হয়নে বাৰু? এনেকৈ খাই ভাল পাই বাৰু জনাবচোন দেই। এফালে ভাজা খোৱাটো একদম মাৰ ভাত বনাইছোঁ, এফালে ঘৰৰ চাউলৰ ভাত বনাইছোঁ, এফালে এয়া আলু কুটি থৈছোঁ পিঁয়াজৰ লগত, এইখিনি ভাজিম। আজি ৰাতি তেনেকৈ বনাই আচলতে। এফালে মোৰ এইয়া চব্জি হৈ গ'ল ধুনীয়াকৈ যে নহয়। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ কাঢ়ি থ'ম। কাঢ়ি থৈ তাৰপিছতে আলু ভাজি বনাব। এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই। মই খাই পেলাই খুব ভাল লাগে আচলতে, নহয়নে বাৰু? এইখিনি মই নমাই লওঁ, এইখিনি আগত বহাই দিলোঁ। ইফালে আলু একদম ধুনীয়াকৈ কুটি কৰি থৈ দিছোঁ, এতিয়া আলু দি দিম আৰু। বহুত দেৰি হৈ গ'লগৈ, প্ৰায় 11টা নহয় 10:30টা বাজি গুচি গ'লগৈ চাগে দেই। ধুমাধুম আহি গ'লোঁ বনাবৰ কাৰণে, সেইকাৰণে ভাতখিনি বনাই লওঁ। তাৰপিছত খাবৰ কাৰণে পূৰা গৰম পানী ফ্লাক্সত ভৰাই লওঁ, পিছত লাহে ধীৰে ভৰাই থাকিম আকৌ। এফালে গৰম পানী ভৰাইছোঁ ধুমাধুমকৈ, এফালে চব্জিও হ'ব হৈ গৈছেগৈ মোৰ। নমাই দিব পাৰিম আৰু লাহেকৈ। হৈ গ'লগৈ, ভাজি হৈ গ'ল, এফালে পানী গৰম হৈ গ'ল, আজৰি হৈ গ'লগৈ মই। ভাত খাম অলপ পিছত। তাৰ পৰা ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ। দেখিছে নহয় কি বনাইছোঁ, এইফালে নিশনীয়া ভাত, এফালে তেল গোটাই ল'লোঁ, এইফালে কি ভাজিলোঁ দেখিলে আৰু, সেয়া বনাই ল'লোঁ। এতিয়া খাম। টাইম চাওক কিমান হ'লগৈ। এফালে ভাত বাঢ়ি ধুনীয়াকৈ হৈ গ'লগৈ, এতিয়া খাই লওঁ। দেখিছে নহয় কি বনালোঁ, নিশনীয়া ভাত বনাইছিলোঁ। এফালে কি ল'লোঁ দেখিলে, লগতে পিঁয়াজ লোৱা নাই দেই, নহৰু এয়া হেৰি লৈছিলোঁ, খাবলৈ বৰ ধুনীয়া হৈছিলে। এইফালে আদা লৈছিলোঁ, জলকীয়া লৈছিলোঁ, এইফালে তেল নিমখ লৈছিলোঁ। এইফালে কি বনাইছোঁ দেখিছিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ফেচবুকৰ পেজটো মোক ফ'ল' কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।